পথাৰৰ পৰা আহি পোৱা তই ভাত দিব লাগে পানী দিব লাগে তই জান নে নাজান ল'ৰা ছোৱালী 5টা এটা ল'ৰা ছোৱালীও নাই এই চিঞৰ মানে তই ল'ৰা ছোৱালী হ'ল 5টা সেই এটা ল'ৰা ছোৱালীও নাই তইও নাই ঘৰত মোক পথাৰৰ পৰা আহি ভাত দিব লাগে জান নে নাজান গা ধানে ঘূৰি ফুৰিবি আকৌ এতিয়া তাইহে মুখখন মুখ নহয় একেবাৰে তাই লাওপাত কচুপাত পিঠি ফালি দিম কৈ দিলে বেছি কথা নকবি তই পথাৰৰ পৰা আহি পোৱাৰ লগে মোক ভাত দিব লাগে পানী দিব লাগে ল'ৰা ছোৱালীকেইটাও নাই ল'ৰা ছোৱালীকেইটা কলৈ গ'ল খবৰ আছে তই 5টাকে ল'ৰা ছোৱালী 5টাকে সেইকাৰণে কৈছো আৰু 5টা লাগে বুলি তোৰ অকল 5টাই হয় নেকি দেখিছ কি হ'ব জানো নহয় তাই মনে মনে সঁচা কথা ক কিন্তু কৈ দিলো আছে খং উঠা নাই উঠিলে খং ৰক্ষা নাই কিন্তু কৈ দিলো সকলোৱে কৈছো নাই খং উঠিব লাগিলে কৈ দিছো আকৌ কৈছো তো আছে খং এতিয়ালৈকে উঠা নাই উঠিলে খং কিন্তু ৰক্ষা নাই কৈ দিছো ক তই গৈছিলি কলৈ ক আশা বাইদেউ গলে দেখিছা এই আশাজনী কমতি নহয় কিন্তু দেই তোক কৈ দিলো তই আশা বুলি আকৌ নাযাবি কৈ দিলো এই আশাজনী বৰ বেয়া বস্তু আশাই ভাল বুদ্ধি নিদিয়ে বৰ বেয়া বুদ্ধি দিয়ে তই কেলে গৈছিলি কথা আশা বুলি হ'ব আশা বাইদেউ কথা ইমান বেয়াকে ক'ব নালাগে তোক মই সুধিছো তই আশা বুলিলে কেলে গৈছিলি তই বেলেগ কথা নকবি ক আশা বুলিলে কেলে গৈছিলি গৈছিলো আৰু কাম এটাত কেলে লাগে ঐ তই ভালে ভালে কবি নে নক আশা বুলিলে তই কেলে গৈছিলি কাম এটাত গৈছিলো কি কাম নকৰ কেলে মোৰ একদম খং উঠিব লাগিলে কৈ দিলো দেই মোৰ খং উঠিব লাগিলে এতিয়ালৈকে উঠা নাই খং একদম যেতিয়া ব্ৰেইনৰ ওপৰ পাবগে খং কৈ দিলো হলে ক কেলে গৈছিলি আশা বুলিলে ভালে কবি নে কি একদম এচাৰি ৰম কৈ দিলো হলে দেই গৈছিলো কাম এটাত ঠিক এতিয়া এনেকে ক'লে নহ'ব কেতেকী অ তই কেলে গৈছিলি কচোন আশা বুলিলে কচোন কাম এটা আছিলে কামটো কাৰণে গৈছিলো কাম এটা আছিলে তাৰমানে কামটো মানে তোৰ ভাল খবৰ আছে নহয় ভাল খবৰ মই সেইবোৰ একেবাৰে শেষ কৰি দিবলৈ গৈছো তই কি কলি দেখা নাই সেইটো মণিয়ামৰ 10টা এইটো খগেনৰ 12টা আৰু টিকেনৰ 13টা আৰু আমাৰ মুঠেই 5টা ভগৱানৰ কৃপাত যেনে তেনে 5টা হৈছে তই আৰু হ'ব বুজিছ না আৰু লাগে নহয় গম পাইছ নাই তই এইটো শেষ কৰি নিদিবি একেবাৰে অপাৰেচনৰ কথা চিন্তা নকৰিবি বুজিছ নাই হ'ব সেইবোৰ কথাকে কৈ থাকিব নালাগে মই বহুত লাজ পাইছো আৰু লোকৰ ইমান ল'ৰা ছোৱালী তই তাই আকৌ 5টা ল'ৰা ছোৱালী তাকে লাজ পাবলৈ আছে 5টাহে হৈছে আৰু হ'ব ভগৱানে দিব নহয় খাবলৈ নাই পিন্ধিবলৈ নাই এগাল ল'ৰা ছোৱালী হৈ কি হ'ব হ'ব 5টা হৈছে মই কোৱা নাই জানো টিকেনৰ 10টা খগেনৰ 12টা নবীনৰ 13টা আমাৰ মুঠেই 5টাই কি হ'ব 10টা লাগে বুজিছ নাই মইতো 12টাৰ কথা ভাবি আছো 12টা তই এইবোৰ লাজ চাজ নকৰিবি আৰু এই যত গোটৰ চাই এই আশাজনীক মই লগ পালে তাই মোৰতো আশা বাইদেউ কথা ইমান বেয়াকে ক'ব নালাগে মই আশাজনীক পালে এনেকৈ ডিঙিটো একদম চেপি দিম তই কাক ডিঙিছে এটা কথা কৈছ হে বাইদেউ আপোনাৰ কথা নাই কোৱা কেতেকী মই কৈছিলি মই কেতেকী তাইৰ কথা কৈছিলি আপোনাৰ কথা নাই কোৱা বাইদেউ আপোনাৰ কথা নাই কোৱা মই অপাৰেচন কৰিবলৈ যাব লাগিব এইবোৰ অপাৰেচনৰ যাব কেতেকী তই ভিতৰত যা অপাৰেচনৰ কথা নক'ব দেই বাইদেউ এইবিলাক আমি অপাৰেচন কৰিবলৈ নাই আমাৰ ল'ৰা ছোৱালী মুঠে 5টা হৈছে আকৌ অপাৰেচন কৰি এইটো শেষ কৰিবলৈ নাই কেতেকী তই ভিতৰত যা নহ'ব ন ময়ো নাযাওঁ কেতেকীও নাযায় দেই আপুনি চাবি যোৱাজনীকো দিম আৰু নিয়াজনীকো দিম দুইজনীয়ে মই একদম ঠেং ভাঙি দিম কেতেকী তই ভিতৰলৈ যা দেই মই কৈ দিলো হ'লে যেনে তেনে ভগৱানৰ কৃপাত 5টা ল'ৰা ছোৱালী হৈছে আকৌ তাকো অপাৰেচন কৰি নাইকিয়া কৰিবলৈ আহিছে নহ'ব দেই মই বাইদেউক ফোন কৰোঁ বাদ দে মই তোৰ চুপাৰভাইজাৰ বাদিলে মই ভয় কৰি আছো মাত তোৰ চুপাৰভাইজাৰ আপুনি ক'ত আছে আহকচোন এইফালে আকৌ ফোন কৰোঁতে পালেহি এজনী দেখোন দাদা ভালে আছে আছো আজি দেখোন আপোনাক বৰ খঙত থকা যেন লাগিছে মোৰ মানে খং এটা উঠি আছে কিন্তু মানে আপোনালোকে দলে বলে আহিছে যে কেলে কওকচোন সেইটো কওক কেতেকী তই ভিতৰত যা কেতেকী ক'লে তই ভিতৰত যা দলে বলে আহিলো আমি কওকচোন কি আছিলে কওক কি আছে আপোনাৰ 5টা ল'ৰা ছোৱালী বোলে মুঠে ভগৱানৰ কৃপাত যেনে তেনে 5টা হৈছে আৰু যেনে তেনে আৰু কেইটামান হ'ব আপুনি ভুল বুজিছে দাদা ভগৱানৰ কৃপা নহয় ভগৱানে আপোনাক ওপৰৰ পৰা পেলাই দিয়া
দাদা আপুনি সমাজ দেশৰ কাৰণে সকলো কাৰণে অন্যায় কৰিছে বহুত ডাঙৰ ভুল কৰিছে এইবোৰ মিছা কথা বিচাৰ আমি যাওঁ কেনেকৈ বুজিছা না চব মিছা একো ভুল কৰা নাই আমি আমাৰ 5টা হৈছেহে আৰু 5টা হ'ব মুঠতে 12টা হ'ব বুজিছা নাই 12টা হ'লেহে হ'ব বুজিছা নাই তই কেনেকৈ এইবোৰ কথা নুশুনিবি তই ভিতৰলৈ যা নহয় দাদা ভুল কৰিছে একো ভুল কৰা নাই আমাৰ এএনএম বাইদেউ অতি সুন্দৰকৈ বুজাই দিব আপুনি শুনকচোন এয়া কোন বুলি ক'লে আমাৰ এএনএম বাইদেউ এএনএম মানে একজনী নাৰ্ছ গম পালো নমস্কাৰ দেই নমস্কাৰ মই এএনএম হয় কওকচোন বাইদেউ আপোনাৰ নামটো কি মোৰ নামটো এনেই ফৰগেট মি নট আৰু এনেই ওচৰৰ মানুহে মোক কঁঠাল বুলি মাতে কওকচোন বাৰু আপোনাৰ ল'ৰা ছোৱালী কেইটা ভগৱানৰ কিতাপ 5টা বাইদেউ 5টা হয় হেৰি আপোনাৰ মাটি বাৰী কিমান মাটি বাৰী মানে 5 বিঘামান আছে বাইদেউ 5 বিঘা আছে ল'ৰা ছোৱালী 5টা বাইদেউ যেনে তেনে মই কৈছোঁ ন ভগৱানৰ কিবা যেনে তেনে 5টা আৰু হ'ব 1 ডজন হ'বগৈ আৰু বাইদেউ মুঠতে আৰু 7টা হ'বগৈ দেই আপোনাৰ মাটি বাৰী কিমান বুলি কৈছিলে মোক 5 বিঘা বাইদেউ 5 বিঘা তেতিয়াহ'লে ল'ৰা ছোৱালীকেইটা গাই প্ৰতি কিমানকৈ ভাগত পৰিব 5টা নহয় এবিঘাকৈ পৰিব আকৌ এবিঘা বাইদেউ হৈ যাব তেতিয়াহ'লে আৰু 10টা যদি হয়গৈ এইবাৰ ঠেকত পৰিলোঁ দেই বৰ হল ঠেকত পেলাইছে বাইদেউ 10টা হ'লে আধা বিঘাকৈ পৰিব বাইদেউ আধা বিঘাকৈ হয় তেতিয়াহ'লে আপোনাৰ নিচিনা এজন ইমান জনা শুনা মানুহে যদি 10টা 12টা ল'ৰা ছোৱালী জন্ম দিবলৈ হয় এই গাঁওখনত কেনেকুৱা লাগিব বাৰু আৰু এই ল'ৰাকেইটাক মানে আপুনি খুৱাব কি আৰু সিহঁতে কোঠা ঘৰ ল'বলৈনো মাটি বাৰী এটা জেগা এডোখৰ ক'ত পাব কওকচোন বাৰু আপুনি চিন্তা কৰক মানে ধৰি লওক মোৰ 5টা হ'ল আৰু 10টা হ'লে মাটি বাৰী কম পৰিব আৰু মানে গাঁৱতো চবৰে ল'ৰা ছোৱালী 10টাকৈ হ'লে অকণমান অসুবিধা হ'ব ন হ'বতো আপুনি বাইদেউ ঠিকেই কথাটো কৈছে তই কেতেকী এই শুনিছনে কথাটো তই বাইদেউ উপায়টো কি আছে কওকচোন বাইদেউ আপোনাৰ বয়সটো চাই মানুহজনী বয়সটো কিমান হৈছিলে মোৰ বয়স মানে ধৰি লওক দুকুৰি মানে 12 বছৰ আৰু মানুহজনী হ'ল আপোনাৰ দুকুৰি কেনেকৈ এইটো দুকুৰি 12 বছৰ ন হয় দুকুৰি 2 বছৰ দুকুৰি 2 বছৰ হয় তেতিয়াহ'লে মানুহগৰাকী আপোনালোকৰ মানুহগৰাকী মানে যদি 35 বছৰ হয় 35 বছৰ হ'লেতো সন্তান জন্ম দিবলৈ হ'লে মানে যথেষ্ট আহুকালত পৰিব হয় জানো কেতেকী এইবোৰ নহয় দেই তই মিছা আৰু হ'ব 7টা হ'ব দেই আৰু দুজনেই ঘৰখনত 2টা সন্তানেই যথেষ্ট আৰু 2টা সন্তানৰ পিছত যদি আপুনি আৰু এটা জন্ম দিয়াৰ কথা চিন্তা কৰে তেতিয়াহ'লে প্ৰসূতি আপুনি যিগৰাকী আপোনাৰ মানুহগৰাকী হয়তো মৃত্যুমুখতো পৰিব পাৰে আৰু জটিলতালৈ তেওঁ মানে গৈ আছে কেতেকী শুনিছ নি কথাটো হয় দিব সেইকাৰণে বাইদেউ সেইকাৰণে আপোনাক কথা এটা কৈছোঁ আপুনি পৰিয়াল পৰিকল্পনা আঁচনিৰ কথা চিন্তা কৰক সেই পদ্ধতি আছে হয় নেকি বাইদেউ কি পদ্ধতি আছে আপুনি ক'ব নি বাইদেউ পদ্ধতি মানে 2টা পদ্ধতি এটা স্থায়ী পদ্ধতি আৰু এটা অস্থায়ী পদ্ধতি স্থায়ীটো কি আৰু অস্থায়ীটো কি বাইদেউ কওকচোন কেতেকী তই শুনচোন দেই যিটো স্থায়ী পদ্ধতি এটা সামান্য অস্ত্ৰোপচাৰ হয় বাইদেউ অপাৰেশ্যন তাৰমানে অপাৰেশ্যনটো ভয় লাগে ন বাইদেউ কাটি দিব ছিঙি দিব আপুনি একো ভয় কৰিব নালাগে আপোনাৰ কটা চিঙা নকৰে নেকি কটা চিঙা নকৰাকৈ যিটো নকৰে মই নকৰিলে হ'ব নে কেতেকীয়ে কৰিলে হ'ব নে হ'ব কেতেকীয়ে কৰিব দেই তই কৰিবি মই নকৰোঁ দেই অকল তেওঁলোকে কেলে ঘূৰাই দিছে আপুনিও কৰক আপুনিতো দুখ নাপায় নহয় নকটা নিচিঙাকৈ আপোনাক ধুনীয়াকৈ অপাৰেশ্যন কৰিব 7 দিনমান ৰেষ্ট ল'ব আৰু মানুহগৰাকীও তেনেকৈ যদি অস্ত্ৰোপচাৰ কৰে তেওঁ 7 দিনমান ৰেষ্ট লোৱাৰ পিছত আপোনালোকৰ পৰিয়ালটো ঘৰখন সুন্দৰ হ'ব পইচা পাতি কিবা দিব নেকি পইচা পাতি দিব পইচা পাতি মই গম পাইছোঁ আপুনি যে পইচা কথা ক'ব আপুনি মানুহজনীয়ে যদি সেই অস্ত্ৰোপচাৰটো কৰে আপুনি 3,000 টকা পাব আৰু এই কেতেকীয়ে পাব 2,000 টকা আৰু তেনেকৈ আপোনালোকৰ সুখৰ সংসাৰখন হ'ব আৰু বেছি কথা আপুনি চিন্তা নকৰিব আৰু যিটো মানে এতিয়া আপোনাক অস্থায়ী পদ্ধতিৰ কথাই ক'লোঁ যিটো এতিয়া মই স্থায়ী পদ্ধতিটোৰ কথা কৈছোঁ অস্থায়ীটো কওকচোন বাৰু অস্থায়ী পদ্ধতিটো হৈছে আপোনাৰ এণ্ডম ল'ব গৰ্ভনিৰোধক বড়ি অৰেল পিল ল'ব তই শুনিছ না ভালকে শুনি ল তাৰোপৰিও এতিয়া অন্তৰা নামৰ এটা ইনজেকশ্যন ওলাইছে
সেইটো আপুনি ব্যৱহাৰ কৰিব পাৰিব সেইটো লৈ ল'লে হৈ যায় নি বাইদেউ সেইটো ল'লে হ'ব ইনজেকচনটো ল'ব লাগে বেজি ল'বলৈ ভয় লাগে তাই ল'ব পাৰিব নহয় সেইটো মতা মানুহে নলয় অ বুজিছে মাইকী মানুহ লওঁ ভাল কথা তই লৈ ল'বি দেই কেতেকী তই ল'বি দেই মই নলওঁ আকৌ দেই তোৰ বেজি চেজিলে মোৰ বৰ ভয় লাগে বাইদেউ এতিয়া আপুনি সেইবিলাক পদ্ধতি গ্ৰহণ কৰক আপোনালোকৰ পৰিয়ালটো সুন্দৰ হ'ব সেইটো কথা আৰু ল'ৰা ছোৱালীৰ কথা ইমান নাভাবিব দুটা সন্তানেই যথেষ্ট মানে দুটা সন্তান হ'লেই হ'ব ন হ'ব দুটা সন্তানেই যথেষ্ট আপোনাৰ এখন সুখৰ সংসাৰ তাৰমানে মই বুজিলোঁ বাইদেউ বুজিলোঁ তাৰমানে এনেকুৱা কথা হয় তাৰমানে দুটাতকৈ বেছিকৈ ল'ৰা ছোৱালী হ'লে মানুহগৰাকী বিপদ হ'ব পাৰে হয়নে মানুহজনী মৰিও থাকিব পাৰে কেতেকী তই চিন্তা নকৰিবি আৰু দেই আৰু চিন্তা নকৰিবি ল'ৰা ছোৱালীকেইটা দিগদাৰ হ'ব হয় তাৰপৰা 2 নম্বৰ কথা হ'ল মাটি বাৰী দিগদাৰ হ'ব পাৰে ন খোৱা বোৱা পিন্ধা কোনা এইবোৰ দিগদাৰ হ'ব কাৰণে আমি এটা দুটা পদ্ধতিত মানে পৰিয়াল পৰিকল্পনা কৰিব পাৰোঁ এটা স্থায়ী পদ্ধতি আৰু এটা অস্থায়ী পদ্ধতি হয় স্থায়ীটোত অপাৰেশ্যন কৰিব লাগিব অপাৰেশ্যন কৰিলে পইচাও দিব 2000 টকা দিব মাইকী মানুহজনী আৰু মতা মানুহজনে কৰিলে 3000 অহা যোৱা খৰচটো দিব নি বাইদেউ আপুনি সেইটোতে হ'ব আৰু সেইটোতে হ'ব অহা যোৱাটো মানে মোৰ নিজৰ হ'ব ন আপুনি নিজৰ খাব আৰু